হাই এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল লাষ্টিক আছামিজ আজিৰ ভিডিঅ'টোত দেখুৱাম যে আপুনি কেনেকৈ মোবাইলৰ পৰা ইছম কাৰ্ড এপ্লাই কৰিব কৰাৰ লগে লগে ডাউনলোড কেনেকৈ কৰিব কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব সকলো তথ্য এইটো ভিডিঅ'ৰ পৰা আপোনালোকে জানিব পাৰিব যদিহে তোমালোকে এইটো চেনেল নতুন হৈ থকা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ'বিলাক সকলো সময় পাই থাকা তেন্তে পলম নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ প্ৰথমতে গুগল বা ক্ৰোম ব্ৰাউজাৰটো অপেন কৰি ল'ব অপেন কৰি লোৱাৰ পিছত ইয়াতে সাৰ্চ বাৰত সাৰ্চ কৰি দিবা ishrom.gov.in ডেছক্ৰিপশ্যন বক্সত লিংকটো দিয়া আছে তাত গৈ চেক কৰি এপ্লাই কৰিব পাৰিবা প্ৰথমতে আহিছে সেল্ফ ৰেজিষ্ট্ৰেশ্যন ishrom ইয়াতে ক্লিক কৰি দিয়া ক্লিক কৰি দিয়াৰ লগে লগে এনে এটা পেজ আহি গৈছে এই ডকুমেণ্টটো লাগিব আধাৰ কাৰ্ড লিংক এক্টিভ মোবাইল নম্বৰ বেংক একাউণ্ট ডিটেইলছ আৰু 16 বছৰৰ পৰা 60 বছৰৰ ভিতৰত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিবা প্ৰথমতে দিবা আধাৰ লিংক মোবাইল নম্বৰ ইজ প্ৰিফাৰ্ড আধাৰ কাৰ্ডৰ লিংক থকা মোবাইল নম্বৰটো ইয়াতে এণ্টাৰ কৰি দিবা এণ্টাৰ কৰাৰ লগে লগে ইণ্টাৰ কেপচা যি আহে তাকে ইয়াতে বহাই দিবা মোৰটোত আহিছে কেপিটেল আখৰত আহিছে ফটোবিলাক যেনেকুৱা আহিছে তেনেকৈ ইয়াতে এণ্টাৰ কৰি দিবা এণ্টাৰ কৰি দিয়াৰ লগে লগে ইয়াতে নো দুটা অপশ্যন আহিছে ইয়াতে নৈ থাকিব তাৰপিছত চেণ্ড OTP ইয়াতে ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব আধাৰ কাৰ্ডৰ লিংক থকা মোবাইল নম্বৰ OTP হ'ব ইয়াতে OTPটো দিবা তাৰপিছত আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে এণ্টাৰ কৰিবা এণ্টাৰ কৰাৰ লগে লগে তাৰপিছত ইণ্টাৰ কেপচা যি আহে তাকে ইয়াতে প্ৰেছ কৰি দিবা 1BP7UD মোৰটোত এইটা আহিছে যেনেকুৱা আহিছে তেনেকুৱা ইয়াতে এণ্টাৰ কৰিব লাগিব তাৰপিছত ছাবমিট বাটনটোত ক্লিক কৰি দিবা ক্লিক কৰাৰ লগে লগে এনে এটা পেজ আহি গৈছে যে প্লিজ ইণ্টাৰ OTP ৰিচিভড অন ইয়ৰ আধাৰ লিংক উইথ মোবাইল নম্বৰ ইয়াতে এণ্টাৰ কৰি দিবা তাৰপিছত ভেলিডেটত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ লগে লগে পাৰ্চনেল ডিটেইলছ আধাৰ কাৰ্ডৰ ডিটেইলছত আহিছে কণ্টিনিউ টু ইণ্টাৰ আধাৰ ডিটেইলছ ইয়াতে ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ লগে লগে পাৰ্চনেল ইনফৰমেশ্যন ইয়াতে পাৰ্চনেল ইনফৰমেশ্যনটো ইয়াতে বহাই দিয়া ইমাৰ্জেঞ্চি মোবাইল নম্বৰ এইটো দিবই লাগিব যিকোনো মোবাইল নম্বৰ দিলেই হ'ল কিন্তু আধাৰ কাৰ্ডত লিংক থকা মোবাইল নম্বৰ দিলে নহ'ব ইয়াতে এটা কথা মন কৰিবা যিটো ষ্টাৰ মাৰ্ক আছে সেইটো মাছটো দি দিবই লাগিব আৰু যিটোত ষ্টাৰ মাৰ্ক নাই সেইটো নিদিলেও কথা নাই মেৰিটেল ষ্টেটাছ মেৰিট হ'লে মেৰিট আনমেৰিট হ'লে আনমেৰিট দিব ফাদাৰ্ছ নাইবা হাজবেণ্ড নেম ইয়াতে যিটো অপশ্যনত ক্লিক কৰি দিলে select category and general blood group ইয়াতে দি দিবা এটো হয় blood group দিয়াৰ লগে লগে nominee details যিকোনো এজনৰ নাম দিব লাগিব নেম মই দি আছো দিয়াৰ লগে লগে nominee date of birth যাৰ নাম দিবা তার ডেট অফ বার্থ নমিনি দিয়াৰ মানুহজন আপোনাৰ কি হয় ইয়াতে ৰিলেশ্যনশ্বিপটো দি দিব সেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে এনে এটা পেজ আহি গৈছে ৰেচিডেণ্টেল ডিটেইলছ হোম ষ্টেট তাৰপিছত দি দিবা ডিষ্ট্ৰিক্টৰ নেম ডিষ্ট্ৰিক্ট যিটো হয় ইয়াতে ক্লিক কৰি দিব কারেন্ট এড্রেস রুলারত রাখি দিবা হাউস নম্বর ঘর নম্বর যি হয় ইয়াতে এণ্টাৰ কৰি দিবা তাৰপিছত আহিছে ষ্টেট অৰ্থাৎ ৰাজ্যখনৰ নামটো ইয়াতে দি দিবা ডিষ্ট্ৰিক্টটো দিয়াৰ পিছত
সাব এত সম্পূৰ্ণকৈ দিয়াৰ পিছত সাব ডিষ্ট্ৰিক্টটো দিয়াৰ পিছত পিনক'ড যি হয় ইয়াত ক্লিক কৰি দিব 7ত যি হয় আমাৰ সেইটো দি আছোঁ আপোনাৰ যেটো ইয়াতে ক্লিক কৰি দিব ষ্টেইং এণ্ড কাৰেণ্ট লোকেশ্যনটো কাৰেণ্ট লোকেশ্যন কিমান বছৰ ধৰি সেইটো জায়গাত কিমান বছৰ ধৰি বসবাস কৰি আছে ইয়াতে সেই হিচাপত বহাই দিয়াৰ পিছত ইয়াতে টিক মাৰ্কটো এডচেণ্ট ৰাখি দিবা তাৰপিছত সেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ লগে লগে এডুকেশ্যন কোৱালিফিকেশ্যন যি হয় যিমানলৈকে পঢ়িছা আৰু যদি স্কুলত পঢ়া নাই তেনেহ'লে নো লিটাৰেট ৰাখি দিবা তাৰপিছত ইনকাম কিমান কৰা ইনকামটো দি দিবা ইনকাম দিয়াৰ লগে লগে ইনকামটো সেভ কৰাৰ লগে লগে সেভ এণ্ড কণ্টিনিউ ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ লগে লগে এনে এটা পেজ আহি গৈছে অকুপেশ্যন এণ্ড স্কিলছ ইয়াতে স্কিল কিমান হয় ৱৰ্কিং এক্সপিৰিয়েঞ্চ কিমান বছৰ হয় ইয়াতে দি দিবা দিয়াৰ লগে লগে মই দি আছোঁ তাৰপিছত ওপৰত দেখিবা প্ৰাইমেৰী অকুপেশ্যন ইয়াতে ক্লিক কৰি দিবা যেটো হয় যি কাম কৰা ইয়াতে লিষ্ট চাই ইয়াতে কি নাম আছে ইয়াত দেখি ল'বা প্ৰথমতে নেবে ওপৰত ফাইণ্ড কৰি চাব পাৰিবা ইয়াতে সাৰ্চ কৰি চাব পাৰিবা সাৰ্চ কৰি দেখাৰ পিছত ইয়াতে বহাই দিব পাৰিবা হাউচ ৱাইফ নাই হাউচ কিপাৰ দিব লাগিব ইয়াত এইটো এনেকৈ দিয়াৰ পিছত সেভ এণ্ড কণ্টিনিউ ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ লগে লগে বেংক ডিটেইলছ তাৰপিছত প্ৰথমতে আহিছে বেংক একাউণ্ট নাম্বাৰ কোনখন বেংক একাউণ্টৰ নাম্বাৰ একাউণ্ট হোল্ডাৰ নেম IFSC কোডটো দি দিবা বেংক নেম ইয়াতে নিদিলেও অটোমেটিকলি ইয়াতে উঠি যাব দিয়াৰ লগে লগে ইয়াতে সম্পূৰ্ণকৈ দিয়াৰ পিছত সেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে সম্পূৰ্ণকৈ ডিটেইলছ আহি গৈছে এতিয়া যদি কৰবাত ভুল থাকে তেনেহ'লে দেখিব পাৰিবা যদি ভুল নাই তেনেহ'লে ইয়াতে টিক মাৰ্ক দি দিবা টিক মাৰ্ক দিয়াৰ লগে লগে সাবমিট আহি গৈছে ইয়াতে সাবমিট বাটনত ক্লিক কৰি দিবা ক্লিক কৰি দিয়াৰ লগে লগে UAN কাৰ্ডখন সম্পূৰ্ণকৈ আহি গৈছে অৰ্থাৎ শ্ৰম কাৰ্ডখন সম্পূৰ্ণকৈ হৈছে ইয়াতে PDF সহকাৰে ডাউনলোড কেনেকৈ কৰিবা ওপৰত দেখিবা ডাউনলোড UAN কাৰ্ড এটো ক্লিক কৰিবা যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে ভিডিঅ'টো লাইক কৰিবা শ্বেয়াৰ কৰিবা লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈ ইমানেই থেংক ইউ